নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 20টা অতি গুৰুত্বপূৰ্ণ CDPৰ প্ৰশ্ন। গতিকে ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাকৈ নাথাকিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। বলক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ'ল শিশু এটিৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ'ল দৈহিক অৱস্থা, সঞ্চালন ক্ষমতা, আৱেগিক নিয়ন্ত্ৰণ ক্ষমতা, আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ, আটাইকেইটা শুদ্ধ। আটাইকেইটা শুদ্ধ হ'ব ইয়াৰ। বলক দ্বিতীয় প্ৰশ্নটো চাওক। আমাৰ দ্বিতীয় প্ৰশ্নটো আছে, সমস্যা জৰ্জৰ শিশুসকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত আনন্দ পায়, মানসিক সুখ লাভ কৰে, মানসিক বাধা অনুভৱ কৰে, আশ্বস্ত হয়। যিহেতু শিশুটি সমস্যা জৰ্জৰ হৈ আছে, গতিকে কি কৰিব, তেওঁ গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত মানসিক বাধা অনুভৱ কৰিব। শুদ্ধ অপশ্যনটো হ'ব গ। লেটছ মুভ টু দ্য থাৰ্ড কুৱেশ্যন। আৱাৰ থাৰ্ড কুৱেশ্যন ইজ, অতিমাত্ৰা লাজকৰীয়া আৰু ভয়াতুৰ শিশু এটা ক'ব পাৰি। যি শিশুৱে বৰ লাজ কৰে আৰু ভয় কৰে, সেই শিশুক ক'ব পাৰি সাধাৰণ সমস্যাজনিত অস্বাভাৱিক আনুগ্ৰহৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সমস্যাজনিত। যিহেতু অতিমাত্ৰা লাজ কৰি আৰু ভয় কৰি আছে, গতিকে তেওঁ সমস্যাত ভুগি আছে। 4 নম্বৰ প্ৰশ্নটো চাওক। 4 নম্বৰ প্ৰশ্নটোত আছে, মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিলে WBR, মনত ৰাখিব। 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো আছে, এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ'ব পাৰে। শিক্ষক এগৰাকী যদি মানসিক অসুস্থতাত ভোগে, ইয়াৰ কি কি কাৰণ হ'ব পাৰে চাওক। ক নম্বৰত আছে, শিক্ষকতাৰ প্ৰতি থকা বিতৃষ্ণা, প্ৰতিকূল সামাজিক মনোভাৱ, অতিমাত্ৰা ক্ৰিয়া, আটাইকেইটা শুদ্ধ। তো শিক্ষক এজন মানসিক অসুস্থতাত ভোগাৰ কাৰণ গোটেইকেইটা হ'ব পাৰে, গতিকে শুদ্ধ অপশ্যনটো হ'ব ঘ, আটাইকেইটা শুদ্ধ। Let's see the question number 6. তলৰ কোনটো বিকাশৰ উপাদান নহয়? বুদ্ধি, পৰিপক্কতা, অভিজ্ঞতা, ওজন। বুদ্ধি, পৰিপক্কতা, অভিজ্ঞতা এই তিনিওটা বিকাশৰ উপাদান নহয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব নহয় বুলি কৈছে, গতিকে লাষ্টৰটো হ'ব ঘ নম্বৰটো শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নত আছে, শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিলে। যৌনতা সম্পৰ্কে সন্ধান দিয়া ব্যক্তিগৰাকী আছিলে ছিগমুণ্ড ফ্ৰয়েড। চাইক'ছেক্সুৱেল থিয়ৰী দিছিলে তেখেতে, গতিকে যৌনতা মানে ছেক্সুৱেল ৰিলেটেড হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব ফ্ৰয়েড। ছিগমুণ্ড ফ্ৰয়েড বুলি কয় তেখেতক নাম। 8 নম্বৰ প্ৰশ্ন চাওক। দৈহিক বিকাশৰ গতি অতি ক্ষিপ্ৰতৰ হয়। দৈহিক বিকাশ, ফিজিকেল ডেভেলপমেণ্ট ক'ত মানে ক্ষিপ্ৰ হয়, দ্ৰুতভাৱে হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৈশৱকালত। শৈশৱকালত দৈহিক বিকাশ মানে ফিজিকেল ডেভেলপমেণ্টটো কি হয়, ৰেটটো বেছি হয়। 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নত আছে, প্ৰশ্ন সোধা কালচোৱাকৈ বোলা হয়। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে কি কৰে, কুৱেশ্যনবিলাকে পাজল লগায়। যিহেতু ফেক্সুৱেল টাইপৰ কুৱেশ্যন আহিব, গতিকে ভালকৈ চাই যাব এইবোৰ। প্ৰশ্ন সোধা কালচোৱাকেই বা কুৱেশ্যনিং এজ বুলি কোৱা হয় শৈশৱকালক। শৈশৱকালক কি বুলি কোৱা হয়? প্ৰশ্ন সোধাৰ কাল বা কুৱেশ্যনিং এজ। 10 নম্বৰ প্ৰশ্ন চাওঁ। সমকামিতা এটা প্ৰধান বৈশিষ্ট্য। সমকামিতা প্ৰধান বৈশিষ্ট্য হ'ল বাল্যকালৰ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যন দুটা। 11 নম্বৰ প্ৰশ্ন চাওঁ। আৱেগৰ স্থায়িত্বহীনতা এটা উল্লেখযোগ্য বৈশিষ্ট্য। আৱেগৰ স্থায়িত্বহীনতাও উল্লেখযোগ্য বৈশিষ্ট্য হ'ল শৈশৱকালত। শৈশৱকালত ল'ৰা ছোৱালীবিলাকে বেছি আৱেগিক হয়। 12 নম্বৰ প্ৰশ্নটো চাওঁ। শৈশৱকালত প্ৰদান কৰা শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হ'ল সামাজিক মনোভাৱ গঢ়ি তোলা, আত্মকেন্দ্ৰিক মনোভাৱ গঢ়ি তোলা, হীনাত্মিকা মনোভাৱ গঢ়ি তোলা, ব্যক্তিকেন্দ্ৰিক কৰি তোলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সামাজিক মনোভাৱ গঢ়ি তোলা।
শিশু এটা যিমান সামাজিকভাৱে জড়িত হ'ব সিমানে তাৰ বিকাশ বেছি হ'ব। গতিকে সামাজিক মনোভাৱ গঢ়ি তোলাটোৱেই প্ৰধান উদ্দেশ্য শৈশৱকালত। 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নটোত আছে, ভাষাৰ বিকাশে শিশুৰ বৌদ্ধিক বিকল্পৰ পথো মুকলি কৰে। এই উক্তিটো অসত্য, সত্য, আংশিক সত্য, এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাষাৰ বিকাশে বৌদ্ধিক বিকল্পৰ পথ মুকলি কৰে। শুদ্ধ অপশ্যনটো হ'ব খ, সত্য। 14 নম্বৰ কুৱেশ্যন, চৰিত্ৰ গঠনৰ শিক্ষা প্ৰদান কৰাটো অধিক উপযুক্ত। চৰিত্ৰ গঠনৰ শিক্ষা দিয়াটো কেতিয়া অধিক গুৰুত্বপূৰ্ণ হয়? বাল্যকালতে। বাল্যকালত নিদিলে ডাঙৰ হৈ তাৰ চৰিত্ৰ ভাল নহ'ব। 15 নম্বৰ প্ৰশ্ন, এজন মানুহৰ শৰীৰৰ গঠন, আচৰণৰ প্ৰকৃতি, বিভিন্ন দিশত থকা প্ৰৱণতা, আগ্ৰহ, মনোভাৱ, সামৰ্থ্য, সমাযোজন আদিৰ লক্ষণসমূহক একগোট হোৱা ধাৰণাটোৱে হ'ল। এই লক্ষণসমূহ একগোট হোৱা ধাৰণাটোৱে কি বুলি কোৱা হয়? ব্যক্তিত্ব বুলি কোৱা হয়। ব্যক্তিত্ব, পাৰ্চনেলিটি। 16 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ব্যক্তিত্বৰ উপাদান নহয়? দৈহিক উপাদান, আৱেগিক উপাদান, মানসিক উপাদান, আত্মকেন্দ্ৰিক উপাদান। এই শুদ্ধ অপশ্যনটো হ'ব আত্মকেন্দ্ৰিক উপাদান। আত্মকেন্দ্ৰিক উপাদানটো কি নহয়? ব্যক্তিত্বৰ উপাদান নহয়। 17 নম্বৰ প্ৰশ্নটো চাওঁ। 17 নম্বৰ প্ৰশ্নত আছে, মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা প্ৰধান দিশ হ'ল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু ইয়াতে 4টা অপশ্যন আছে। আমি জানো মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা প্ৰধান দিশ হ'ল প্ৰতিৰোধমূলক, প্ৰতিকাৰমূলক আৰু সংৰক্ষণমূলক। মনত ৰাখিব, ফেক্সুৱেল কুৱেশ্যন হয় এইবোৰ। লেটছ সি দ্য কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 ইজ, শিশুৱে হীনাত্মিকা মনোভাৱত ভোগা, অকলশৰীয়া অনুভৱ কৰা, লাজকুৰীয়া স্বভাৱ, অতিমাত্ৰা উত্তেজনাত ভোগা আদিবোৰ আচৰণজনিত সমস্যাৰ কাৰণ হ'ল ব্যক্তিত্ব সমস্যা, পৰিয়ালৰ সমস্যা, সমাজৰ সমস্যা। যিহেতু শিশু কি ভুগিছে? এইকেইটা হীনাত্মিকা মনোভাৱত ভোগা, অকলশৰীয়া অনুভৱ কৰা, লাজকুৰীয়া স্বভাৱ আদিত ভুগিছে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ব্যক্তিত্ব সমস্যা। ব্যক্তিত্ব গঠন ভালদৰে হোৱা নাই শিশুটিৰ। 19 নম্বৰ প্ৰশ্ন, নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বহুত খেলি মেলি লগাই এনেধৰণৰ কুৱেশ্যনবিলাকে। নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিলে ফ্ৰেডৰিক ফ্ৰবেল। লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যন আৰু আজিৰ শেষৰ প্ৰশ্ন, ব্যক্তিত্বৰ প্ৰধান উপাদান হ'ল বুদ্ধি, আগ্ৰহ আৰু প্ৰৱণতা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ব্যক্তিত্বৰ উপাদান এই 3টাই হয়, বুদ্ধিও হয়, আগ্ৰহো হয় আৰু প্ৰৱণতাও হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব খ, আটাইকেইটা শুদ্ধ। গতিকে আজিলৈ এইখিনিয়ে। যদি কিবা সৰু সুৰা ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব, যাতে নেক্সট ভিডিঅ'ত আৰু ভালকৈ দিব পাৰোঁ। আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'টোত।